হয় অসমৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা এইটো বৰ্তমান চলি আছে আৰু হঠাৎকৈ যোৱাকালি ৰাতি 12টা বজাত এটা নিৰ্দেশনা জাৰি কৰিছে সেৱা কৰ্তৃপক্ষই আৰু এইটো আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে তাত উল্লেখ কৰিছে যে হাতে লিখা মডেল কুৱেশ্যন পেপাৰ বাহিৰ হোৱাৰ বাবে সেৱা কৰ্তৃপক্ষই আজি হ'বলগীয়া যি সাধাৰণ মানে বিজ্ঞানৰ যি পৰীক্ষা জেনেৰেল সায়েন্সৰ যি পৰীক্ষা এইটো সমগ্ৰ অসমত বাতিল কৰা হ'ল। হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023 এইবাৰ মুঠ অসমত 4 লাখকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিছে। তাত অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু আন মাতৃভাষা মাধ্যমৰ ছাত্ৰ ছাত্ৰী বা আন ভাষাৰ ছাত্ৰ ছাত্ৰী তাত আছে। এতিয়া প্ৰথম পৰীক্ষাত বিভিন্ন স্থানত প্ৰশ্ন কাকত ফাদিল হোৱা পৰিলক্ষিত হৈছে আৰু দ্বিতীয় যি মানে অংকৰ যি পৰীক্ষা আছিল ইংৰাজী যি হ'ল অংকটো একে ঘটনা অনুৰূপ ঘটনা আৰু তাৰপিছত অসম চৰকাৰে বা সেৱা কৰ্তৃপক্ষই শিক্ষা বিভাগে জাৰি কৰিছে যে এই পৰীক্ষাবিলাকত নতুন পৰীক্ষা পাতা হ'ব এই চেণ্টাৰবিলাকত। তো আজি আকৌ তৃতীয়বাৰৰ কাৰণে আটাইকেইটা পৰীক্ষা কেঞ্চেল কৰিব লগা হ'ল। এইটো মই নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰথমে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু সেৱা কৰ্তৃপক্ষই সম্পূৰ্ণভাৱে বিফল হৈছে। কাৰণ এইটো বছৰৰ মূৰত এটা জীৱনত আটাইতকৈ ছাত্ৰ ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষা হয় আৰু য'ত নেকি 4 লক্ষৰো অধিক ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ভৱিষ্যত তাত জড়িত হৈ আছে, তেওঁলোকৰ মা দেউতাৰ ভৱিষ্যত জড়িত হৈ আছে ঘৰখনৰ। তো এই পৰীক্ষা বাতিল কৰাটো আৰু হঠাৎকৈ বাতিল কৰাটো আৰু ইও হাতে লিখা প্ৰশ্ন কাকত মডেল কুৱেশ্যন পেপাৰ লিক হোৱা বুলি এইটো বাতিল কৰাটো কোনো এইটো যুক্তিসংগত নহয়। আৰু সেৱা কৰ্তৃপক্ষই বা অসম চৰকাৰে শিক্ষা বিভাগে যি ধৰণে সেই গোটেই পৰীক্ষাটো নিয়াৰিকৈ মানে স্বচ্ছ আৰু নিকা পৰীক্ষা পাতিব লাগিছিল তাত তেওঁলোকে সম্পূৰ্ণ বিফল হৈছে। তো নিখিল বড়ো ছাত্ৰ সন্থা আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক তেওঁলোকৰ জীৱনৰ স্বাৰ্থত আজি আমি 12 বজাত 1 ঘণ্টীয়া আমি প্ৰতিবাদী কাৰ্যসূচী সকলো জিলা আৰু মহকুমা মানে হেডকোৱাৰ্টাৰত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। প্ৰতিবাদ আমি জনাম যে স্বচ্ছ আৰু নিকা আমাক পৰীক্ষা লাগে 1 নম্বৰ। 2 নম্বৰ সেৱা কৰ্তৃপক্ষই এইটো মানে গোটেই পৰীক্ষা যিখিনি মানে আৰু পাতিবলগীয়া আছে সেই পৰীক্ষাসমূহ সুকলমে পাতিব লাগে। আৰু এই যে বাৰম্বাৰ কুৱেশ্যন পেপাৰ লিক হৈছে তাত শিক্ষাগুৰুসকল জড়িত হৈ আছে, বিষয়াসকল জড়িত হৈ আছে। তো কোনটো পক্ষৰ পৰা, কোনটো মানে এংগলৰ পৰা ইয়াত মানে লিক হৈছে বা কোনে কৰিছে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম আমি শুনিবলৈ পাইছোঁ CID এটা তদন্ত জাৰি কৰিছে। আমি বিচাৰিছোঁ যে ইয়াত SIT এটা গঠন কৰি পেলাই উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। গোটেই পৰীক্ষাত যিখিনি মানে তাত মানে খেলিমেলি হ'ল, যিখিনি অনিয়ম হ'ল তাৰ ওপৰত এইটো তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব লাগে। যিসকল শিক্ষাগুৰু বা শিক্ষক বা যিসকল ইয়াত বিষয়া বা যিসকল ইয়াতে মানে দুষ্ট চক্ৰ জড়িত হৈ আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব আৰু দৃষ্টান্তমূলক এক্সাম্পলাৰী একশ্যন শাস্তি বিহিব লাগিব আৰু অভিভাৱক ছাত্ৰ ছাত্ৰীক বিশ্বাস আৰু আস্থা তেওঁলোকে দিব পাৰিব লাগিব যে এই পৰীক্ষা মানে স্বচ্ছ আৰু নিকাৰে পাতিছোঁ। এই পৰীক্ষা কোনো কাৰণত এতিয়া খেলিমেলি আৰু মানে পুনৰবাৰ নহয় আৰু যি পৰীক্ষা সেই পৰীক্ষা ভালকৈ পাতা হ'ব সেইটো চৰকাৰখনে দায়িত্ব সহকাৰে পালন কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি দায়িত্ব লওক আৰু দায়িত্ব সহকাৰে শিক্ষা বিভাগ আৰু সেৱা কৰ্তৃপক্ষ তেওঁলোকক নিৰ্দেশ জাৰি কৰক আৰু জিলা পৰ্যায়ত জিলা উপায়ুক্তসকলক আপোনালোকে কঠোৰ নিৰ্দেশ দিয়ক। জিলা উপায়ুক্তই সকলো চেণ্টাৰ তেওঁলোকে পৰিভ্ৰমণ কৰিব, তেওঁলোকে অবজাৰ্ভেশ্যনত ৰাখিব, তেওঁলোকে স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিব লাগিব। পুলিচ প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হ'ব লাগে আৰু যাতে কোনো ইয়াৰ পৰা সাৰি নাযায়। কোনোবা নকল লৈছে, পৰীক্ষা বাতিল কৰিছে, এইবিলাক আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰোঁ। কাৰণ 4 লক্ষ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত তেওঁলোকে যোনটো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা এইবিলাক দিছে, ইয়াত যাতে তেওঁলোকে জীৱনত মানে সেই পৰীক্ষাটোলৈ যি এটা আশা আছে তেওঁলোকে জীৱন গঢ় দিব, তেওঁলোকৰ জীৱনৰ যি মানে সপোন আছে এইটো বাস্তৱত ৰূপায়িত কৰিব,
ইয়াত যাতে তেওঁলোকে আঘাত নাপায় আৰু কোনো কাৰণত তেওঁলোকে পৰীক্ষা দিবলৈ গৈ পেলাই মানে তেওঁলোকে ঘূৰি আহিব লগা নহয় সেই কথাটো নজৰ দি পেলাই অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু সকলো ৰাইজক সকলো ছাত্ৰ ছাত্ৰীক আমি সজাগ হৈ থাকিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অসম চৰকাৰে এটা স্বচ্ছ নিকা পৰীক্ষা পাতিবলৈ তেওঁলোকে যত্ন কৰক সেই কথাকে আমি আজি সংবাদ মাধ্যমৰ যোগেদি আমি দাবী জনাইছোঁ যোনটো কথা সঁচা যোনটো কথা মানে বাস্তৱ ইয়াৰ ওপৰত মানে গুৰুত্ব দিব লাগিব ইয়াৰ ওপৰত আপুনি গভীৰতাত যাই পেলাই এইটো বিবেচনা কৰিব লাগিব সংবাদ মাধ্যমত যদি ভুৱা প্ৰচাৰ হৈছে এইটো আপুনি বিবেচনা কৰক এইটো আপুনি জাষ্টিফাই কৰক সংবাদ মাধ্যমত যদি সঁচা কথা যদি তাত মানে বাতৰি তাত মানে পৰিৱেশন হৈছে এইটো কথা আপুনি গুৰুত্ব দিয়ক এইটো মানে এনে কৈ পেলাই উত্তৰ দিয়া বিষয় নহয় কাৰণ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হয় কিছুমান দুষ্ট চক্ৰ থাকিব পাৰে তেওঁলোকে মানে মিছা সঁচা কোনটো কথা সঁচা এইটো নচোৱাকৈ পৰিৱেশন কৰিব পাৰে কিন্তু যেতিয়া সঁচা কথাটো পাব্লিকৰ মাজত আনিব বা ওলাই আহিব তেতিয়া আপুনি সঁচাটো সঁচা বুলি আপুনি গণ্য কৰিব লাগিব তো আজি যি পৰীক্ষা বাতিল হ'ল যি নিৰ্দেশনা সেৱা কৰ্তৃপক্ষই জাৰি কৰিছে তাত তেওঁলোকে লিখিছে যে মানে মডেল কুৱেশ্যন পেপাৰ হাতে লিখা মডেল কুৱেশ্যন পেপাৰ লিক হোৱাৰ বাবে পৰীক্ষা বাতিল কৰা হ'ল তো হাতে লিখা কুৱেশ্যন মডেল পেপাৰটোতো চবেই ওলাব পাৰে চবেই কৰিব পাৰে দুষ্ট চক্ৰ এনেকুৱা আছে তেওঁলোকে কৰিব পাৰে দুষ্ট চক্ৰৰ ওপৰত কঠোৰ হ'ব লাগিব একশ্যন হ'ব লাগিব একশ্যন নহ'লে কোনেও ভয় নকৰিব যাকে বস্তাই নকল ওলাইছে ইয়াৰ ওপৰত কোনো একশ্যন নাই আৰু আজি প্ৰথম পৰীক্ষা দ্বিতীয় পৰীক্ষাত মানে ইয়াত মানে লিক হৈছে চেণ্টাৰবিলাকক মানে কেঞ্চেল কৰি দিছে পুনৰ পৰীক্ষা পাতিম বুলি কৈছে ঠিক আছে এইখিনি কথা আমি মানি ল'লোঁ কিন্তু আজি যে হাতে লিখা মডেল কুৱেশ্যন পেপাৰৰ ওপৰত তেওঁলোকে পৰীক্ষা বাতিল কৰা যি সিদ্ধান্ত সেই সিদ্ধান্তটো আপোনালোকে স্পষ্ট কৰিব লাগিব যে আজিৰ যি আমাৰ সেৱাৰ যি কুৱেশ্যন পেপাৰ যি কনফিডেন্সিয়েল কুৱেশ্যন পেপাৰ যোনটো লিগেল সেই কুৱেশ্যন পেপাৰটোৰ লগত হাতে লিখাৰ লগত হুবহু মিল আছে না নাই আৰু মিল থকাৰ কাৰণেহে তেওঁলোকে বাতিল কৰিছে আমাৰ সন্দেহ এনেকুৱা লাগে কিন্তু তাত লিখা নাই যে আজিৰ যি কুৱেশ্যন পেপাৰ আৰু হাতে লিখা যিখিনি মানে মডেল কুৱেশ্যন পেপাৰ মানে সংবাদ মাধ্যমত ভাইৰেল হোৱা বা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা বুলি কৈছে ইয়াৰ লগত হুবহু মিল আছে তাৰ কাৰণে আমি পৰীক্ষা বাতিল কৰিছে বুলি তেওঁলোকে লিখা নাই কিন্তু হুবহু মিল আছে 100% মিল আছে বা কিমান শতাংশ মিল আছে মিল থকাৰ কাৰণেহে বাতিল কৰা হ'ল যেহেতু এইটো পৰীক্ষা পাতিলে অলৰেডি এইটো প্ৰকাশ পাইছে ইয়াৰ ওপৰত আকৌ এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব তো এইটোত কিয় তেওঁলোকে ফেইলাৰ হৈছে ইয়াত তেওঁলোকে নাই এইটোতো এটা দায় কৰা এটা মানে বিজ্ঞাপন বা এটা জাননী যে মানে হাতে লিখা কুৱেশ্যন মডেল লিক হোৱাৰ বাবে আমি এইটো বাতিল কৰিছোঁ এইটো চবেই কৰিব পাৰে আজি মানে টেকন'লজিৰ যুগ ছ'চিয়েল মিডিয়াৰ যুগ দুষ্ট চক্ৰ আছেই সমাজত দুষ্ট চক্ৰই ইয়াৰ ওপৰত মানে কাম কৰি আছে ইয়াৰ ওপৰত একশ্যন হোৱা নাই কোনো এজনক আজিলৈকে এৰেষ্ট কৰা নাই প্ৰথম পৰীক্ষা দ্বিতীয় পৰীক্ষা কোনখন চেণ্টাৰত কোন চেণ্টাৰ ইনচাৰ্জক এৰেষ্ট কৰা হ'ল কোন হেডমাষ্টাৰ কোন প্ৰিন্সিপালক এৰেষ্ট কৰা হ'ল কোনজন ইয়াত ইনভিজিলেটৰ আছিল তাক এৰেষ্ট কৰা হ'ল কোন শিক্ষকে তাত ফাদিল কৰিছিল ছ'চিয়েল মিডিয়াত কোন মোবাইলৰ পৰা কোনে প্ৰথমবাৰ ফাদিল কৰিছিল প্ৰথম আৰু দ্বিতীয় অংক আৰু ইংৰাজীত সেই বিষয়টো আজিলৈকে এৰেষ্ট নহ'ল তো এৰেষ্ট নোহোৱাৰ কাৰণে এইবিলাক বাৰম্বাৰ কৰি আছে আৰু দুষ্ট চক্ৰৰ ওপৰত একশ্যন হ'বই লাগিব একশ্যনৰ অবিহনে কোনো মানুহে ভয় নকৰে আৰু ইয়াৰ কাৰণে অসম চৰকাৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ আহ্বান জনাইছোঁ যে পৰীক্ষা সুকলমে পাতিব লাগে স্বচ্ছ নিকা হ'ব লাগিব ছাত্ৰী ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিব নালাগে দুষ্ট চক্ৰই দৃষ্টান্তমূলক এক্সাম্পলাৰী শাস্তি পাব লাগিব আৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীক এটা বিশ্বাস আৰু আস্থা দি পেলাই আগন্তুক হ'ব লগা পৰীক্ষাখিনি সুকলমে পাতক আৰু যিখিনি ইয়াত আজি কেঞ্চেল কৰা হ'ল এই এক্সামো অতি সোনকালে আপোনালোকে ডেট দিয়ক যাতে তেওঁলোকৰ জীৱনত কোনো অন্ধকাৰ কোনো মানে এনেকুৱা মানে জীৱনত অমানিশা যাতে নামি নাহে তাৰ কাৰণে চৰকাৰখনে দায়িত্ব ল'ব লাগিব 4 লক্ষ ছাত্ৰ ছাত্ৰীৰ জীৱন কম মানে সংখ্যা নহয় আৰু কোভিডৰ সময়ত এনেকুৱা পৰিৱেশ আমি দেখিবলৈ পালোঁ এতিয়া কোভিড পৰিৱেশ নাই এতিয়া পুৰা মানে এটা ভাল পৰিৱেশত পৰীক্ষা চলি আছে সেই সময়তো যদি অসম নিচিনা এটা ৰাজ্যত এনেকুৱা যদি এবাৰ নহয় দুবাৰ নহয় 3বাৰ যদি এনেকুৱা এটা পৰীক্ষাক লৈ যদি এনেকুৱা যদি খেলিমেলি হয় এটা পৰীক্ষাক লৈ যদি বাৰম্বাৰ যদি কেঞ্চেল কৰিব লগা হয় বাতিল কৰিব লগা হয় এইটো আমাৰ কাৰণে লাজলগীয়া এটা কথা এটা দুখ লগা এটা কথা তো মই দাবী জনাইছোঁ যে সকলো বিষয়ৰ ওপৰত চৰকাৰখনে কঠোৰ হ'ব লাগে আৰু এটা বিশ্বাস এটা ট্ৰাষ্ট
ছাত্ৰ ছাত্ৰীক দিব লাগে সেৱা সামাজিক মাধ্যমক জগৰীয়া কৰা মানে কোনো প্ৰশ্নই নুঠে যে যোনটো যোৱাকালি হাতে লিখা প্ৰশ্ন মডেল প্ৰশ্ন ফাদিল হ'ল সেই ফাদিল হোৱা কথাটো লৈ পেলাই তেওঁলোকে পৰীক্ষা বাতিল কৰিছে অহাকালি কোনোবা আৰু হাতে লিখি পেলাই ফাদিল কৰিব পাৰে পৰহি কোনোবা কৰি পেলাই কিন্তু এই হাতে লিখা প্ৰশ্নটো আপোনালোকে তৈয়াৰ কৰা প্ৰশ্নৰ লগত মিল আছে নে নাই যদি মিল নাই আপোনালোকে পৰীক্ষা পাতক কি কেঞ্চেল কৰিলে যদি মিল নাছিল তেতিয়াহ'লে আপোনালোকে কিয় সাহস কৰা নাই আৰু যদি হুবাহুব মিল আছে তেতিয়াহ'লে প্ৰশ্ন কাকত ফাদিল হৈছে কোনোবাই তাক লিক কৰিছে কাৰোবাৰ হাতত এইটো আছে কোনোবাই হাতেদি লিখি পেলাই তাক কাকবা প্ৰেৰণ কৰিছে কাকবা এইটো মানে সুবিধা দিবৰ কাৰণে এইটো কাম কৰিছে কোনোবাই এইটো সুবিধা লৈছে তাৰ কাৰণে আপোনালোকে কেঞ্চেল কৰিলে তো সংবাদ মাধ্যম বা ছ'চিয়েল মিডিয়াক দুখ দি আপোনালোকে কি লাভ আছে আৰু যোনে যদি ভুৱাকৈ প্ৰচাৰ কৰিছে মিছা কথা কোনোবা যদি মানে মেনিপুলেশ্যন কৰিব বিচাৰিছে কোনোবা সংবাদ মাধ্যম কোনোবা ছ'চিয়েল মিডিয়াই আপোনালোকে একশ্যন লওক কিন্তু যদি হুবাহুব মিল আছে তেতিয়াহ'লে এইটো আপোনালোকৰে দুৰ্বলতা না দুৰ্বলতা হোৱাৰ কাৰণে আপোনালোকৰ দুখ থকাৰ কাৰণেহে এইটো মানে বাতিল কৰা হ'ল সেই কথাটো মই স্পষ্টকৈ ক'লোঁ ধন্যবাদ